হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা শুই উঠিয়ে গৈ মেলি 7টা বজাতে ভোট দিছোঁগৈ। ধেমালি নে বাৰু? সকলো খালীয়ে হৈ আছে। তাৰপিছতে মানুহজনেও দিলেগৈ ভোট, মাকো লৈ গ'ল। সকলো এটা এটাকৈ অনা নিয়া কৰি আছে। তাৰপিছতে আমি ওলালোঁ শিৱসাগৰলৈ বুলি। আজি ক'ত ক'ত কি কৰিম দেখাই যাম, আপোনালোকক চাই থাকিব। যিহেতু শিৱসাগৰলৈ যাম, টেংকিটো ফুল কৰি ল'লোঁ। এয়া গৈ থাকোঁতে পালোঁ মই পঢ়া স্কুলখন, বেজবৰুৱা উচ্চতম মাধ্যমিক বিদ্যালয়। এইখনতে মই ক্লাছ 5ৰ পৰা মেট্ৰিক দিয়ালৈকে এইখনতে পঢ়া। আপোনালোকে পঢ়া স্কুলবোৰলৈ মনত পৰেনে? গৈ থাকোঁ, তাৰ স্কুলখন পাৰ হৈ মেলিয়ে দেখিলোঁ এখন ভোগজৰা মাহীহঁতৰ দোকান। যিহেতু মাহীক দেখা পালোঁ, মানুহজনে কৈছোঁ ৰ'বা মাহীক দেখা পালোঁ, মাহীক মাত দেখা দি থৈ যাওঁ। মাহীয়ে ভাবিছে আমি বেলেগ কোনোবা বুলি। মাহীক মাত দিয়ে আমি গৈ মেলি পালোঁগৈ ৰাজভোগৰ পৰা মিঠাই কিনি ল'লোঁ। এতিয়া মিঠাই কিনি গৈ পালোঁ সকামৰ ঘৰত দেখিছোঁ সকলোৱে একদম পুৰা মিটিং মাৰি আছে। এয়া দাদা হয়, এয়া আপা হয়, সকলোকে আজি চিনাকি কৰাই দিছোঁ। এয়া মোৰ বা, এয়া তিনিচুকীয়াৰ পৰা আলহী, এইকেইটা ভাগিন, সৌৱা দাদা, এয়া ভিনদেউ, বহুত জমনি ভিনদেউ এজন আমাৰ, অকল হহুৱাই থাকে চবকে। এয়াও ভিনদেউ। এয়া চব বাপসকলে নিজৰ নিয়ম কৰি আছে। এয়া হৈছে আমাৰ ভণ্টি, চবতকৈ সৰু ভণ্টি। পোৱালিটো চাওকচোন, কি ধুনীয়াকৈ চকলেটটো এনেই লৈহে আছে দেই, ইমান নেখাই হ'লে। কিবা এটা ক'বলৈ গ'লোঁ মুখখন ঘূৰাই দিলে। এয়া মোৰ ভাইটি। সকলোৱে মিলি আমি মিটিং মাৰি আছে সকলোৱে। ভিতৰত দেখিছোঁ একদম পুৰা চাহৰ যোগাৰ চলি আছে। এয়া ভিনদেউ হয় মোৰ, ডাঙৰ ভিনদেউ। এইজন ভিনদেউ পুৰা ইলেকশ্যন ডিউটি, তেওঁ সময়েই নাই পোৱা। বাকী চবেই পুৰা কথা পতাত ব্যস্ত। বইল ভাত খাবলৈ কাৰণে আয়োজন কৰা হৈছে। ইমানখিনি মহিলা মানুহ থাকোঁতে চাওকচোন, ভিনদেউৱে শাক কাটিছে। আমাৰ হ'লে এনেকুৱা ধৰণৰ একো নাই, সকলোৱে সমানে কাম কৰে। তাৰপিছত বইল ভাত হৈ গ'ল, আমি সকলোৱে বহি খাই ল'লোঁ। বইল ভাত খাই আপোনালোকে ভাল পায়নে বাৰু? সেইদিনা কিন্তু বইল ভাত খাই মোৰ বহুতেই ভাল লাগিলে। বহুত দিনৰ মূৰত বইল ভাত খাই বহুত ভাল লাগে। মাজে মাজে বইল ভাত খাবও লাগে। সকলো বাই ভনী, ককাই ভাই আজি সকলো আমি একেলগে আছোঁ। বহুত ভাল লাগিলে সকলোৰে লগত আজি দিনটো কটাই মেলি। তাৰপিছতে ভাইটি ভণ্টিয়ে ক'লে ব'লা ফটো এখন মাৰোঁ। ফটো এখন মাৰিলোঁ। তাৰপিছতে ময়ো ঘৰলৈ আহিলোঁ। বহুত ভাগৰো লাগিলে আজি। ঘৰলৈ আহি মেলি ঘৰতে সৰু সুৰা অলপ কাম কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰো কৰি দিব। ধন্যবাদ।